কাৰ্য সফল হৈছে। হয় হয়, উদ্ধাৰ কাৰ্য সফল হৈছে। আমি যোৱাকালি খবৰ পাইছিলোঁ, খবৰ মানে আমাৰ সন্ধিয়া হৈ গ'ল খবৰ পাওঁতে। তাৰপিছত আজি ৰাতিপুৱা আহিলোঁ, আহি আমি 10 মিনিটমান উদ্ধাৰ অভিযান চলোৱাৰ পাছত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অহাত দেৰি হৈছে বুলি পেলাই পৰিয়ালৰ মানুহে কৈছে। নহয়, এতিয়া চাওক, আমি হোজাইৰ পৰা আহোঁ, এতিয়া খবৰ দিয়াৰ লগে আমি হঠাৎ আহিব নোৱাৰিম নহয়, হোজাইৰ পৰা আহোঁতে সময় লাগে ন। আমি গাড়ীত আহোঁ, গাড়ী ঘোঁৰা কথা আছে। কাৰ্বি আংলঙতো SDRF নতুনকৈ কিবা কৰিছে, কিন্তু হ'লেও ইকুইপমেণ্টছ দিয়া নাই নেকি? নাই, SDRF নতুনকৈ দিছে কাৰ্বি আংলঙত, কিন্তু ইকুইপমেণ্ট নাই আৰু প্লাছ ডিপ ড্ৰাইভাৰ দিয়া নাই। সেইকাৰণে আমি মানে হোজাইৰ পৰা আহিব লগা হ'ল। হোজাইৰ পৰা এতিয়া হোজাই আৰু ডিফু দুটা ষ্টেচন মিলি আমি কম্বাইন হৈ কিনে উদ্ধাৰ অভিযান চলাইছোঁ। তাৰমানে এতিয়া ডিফুত নাই ইকুইপমেণ্ট আছে, নাই ডিপ ড্ৰাইভাৰ আছে। অঁ, ডিপ ড্ৰাইভাৰ আৰু ইকুইপমেণ্ট নাই। ডিপ ড্ৰাইভাৰ এজন আছে, এজন আছে, ডিপ ড্ৰাইভাৰ এজন আছে, আৰু এজন আছে, আৰু এজন দিলে ভাল হয়। হয় হয়, ধন্যবাদ, থেংক ইউ। কি হৈছে মানে কালি আমি যোৱাকালিতো ৰাতিপুৱা 10 বাজি একেলগে ভাত খাইছোঁ। আমি ভাত চাত খাই পেলাই ল'ৰা লগৰজনী ফোন কৰিছে, বলছিলোঁ নি গা ধুব যাম বুলি। তাৰপিছত মই কৈছোঁ, বাবা তইতো সাঁতুৰিব নোৱাৰ, বৰষুণ পৰিছে, পানী ডাঙৰ হ'ব নে কি? কৈছে, নাই পানী ডাঙৰ ফালে নাযায় তোমাৰ, কৈছে। আৰু মই কৈছোঁ, দে তইতো জোতাও কিনিব লাগে, তই কলেজ যোৱা জোতাও নাই, তোৰ দাদা লৈ গ'ল, জোতা কিনিব লাগে বাবা। কৈছে, হ'ব মা, মই আহোঁতে লৈ আনিম, কৈছে। আহোঁতে লৈ আনিম বুলি ক'লে। আৰু তাৰপিছত লগৰজনীয়ে ফোন কৰি আছে, লগৰজনীয়ে নিব আহিছে। আৰু আহি পেলাই এতিয়া ইয়াত বা কিমানটো ঘটনা হৈছে সেইটো আমি নাজানো। মই গম পোৱাতে মইতো 4:30 বজাত গম পাইছে। অঁ, গম পাইছোঁ। আমি গম পোৱাৰ লগে লগে আমি তাত অটোৰ পৰা আহিছোঁ, আৰু অটো ৰিজাৰ্ভ কৰি আহিলোঁ। ইয়াত হওঁতে অলপ 6:00মান বাজিলে। আৰু আমাৰ ইয়াত হওঁতে এতিয়া কোনো যেতিয়া পোৱালীকেইটা বিচাৰি আছে, ইমানটো কিবা ইম্পৰ্টেণ্ট কৰা নাই। আৰু বস্তুটো কৰি পেলাই পুলিচে চবেই আহিছে, তাতেও বিচাৰিব দিলে, ৰাতি হ'লেও নাপালে। আৰু ৰাতিও নাপালে। এতিয়া ৰাতি আমি ৰাতভৰ থাকিছোঁ। আৰু কৈছে ৰাতিপুৱা 4 বাজি আহিম বুলি কৈছিলে। ৰাতিপুৱা 4 বাজিলে আমি আহি পাম, ইয়াতে চব হাজিৰ হ'ব, আমি ৰাতিপুৱা ওলাই দিম, কৈছে। তেতিয়ালৈকে আহি পোৱা নাই। তাৰপিছত আমি ৰাতিপুৱা 4 বাজি অহাৰ লগে লগে আমাৰ ভিনিটো কিবা ইয়াৰ পৰা ঝাপ মাৰিছে। আৰু ঝাপ মাৰি পেলাই চাইছে, ল'ৰা বোলে তলত বোলে এনেকুৱা শুই আছে বোলে, তাৰপিছত চোলাটো নাই, হাফ পেণ্ট পিন্ধিছে যে। তাৰপিছত ল'ৰাটো এনেকুৱা শুই পেলাই মাথা ইফালে কৰিছে বোলে। তাৰপিছত মোৰ ভিনিও হাতটো ভাঙা, এইটো নোৱাৰে যে, চোলা যদি পিন্ধিলে মানে চোলাৰ লগত টানি আনিব পাৰিলে হয় বোলে। তাৰপিছত সি নোৱাৰিলে। আৰু অকলে। তাৰপিছত মোৰ হাজবেণ্ডে সি সাঁতুৰিব নাজানে। সিটো ওচৰলৈকে গৈছে, সি নাপালে। আৰু লগৰজনী 2-3জনমান মানুহ থাকিলে এতিয়া ওলাব পাৰিম কৈ আছে। এতিয়াও তাৰমানে ভিতৰত সোমাব পাৰা। এতিয়ালৈকে SDRF আহি পোৱা নাই। এতিয়ালৈকেতো আহি পোৱা নাই। কেই বাজি আহিম কৈছে? ৰাতিপুৱা 4 বাজিলে আমি হাজিৰ হ'ম কৈছিলে, ৰাতিপুৱা আহিম কৈছিলে। এতিয়ালৈকেতো অহাই নাই। আৰু মোৰ ল'ৰাটোৱে কি হ'ব এতিয়া, কলেজ যোৱাটো মেট্ৰিক পাছ হৈছে, কলেজ গৈছে, গভ কলেজত পঢ়িছে মোৰ ল'ৰাটোৱে। সেই জোতা কিনিব অহাটোকে এইটো এনেকুৱা ঘটনা হৈ গ'ল। মই কি কৰিম এতিয়া? তাৰ দাদাও তাৰ দেখা ভাল নহয়, সি সৰু ল'ৰাই অলপ, আৰু তাকে এতিয়াতো কি কৰিম? সিও ভগৱানে নিলে, এতিয়ালৈকে তাৰ ডেড বডি পোৱা নাই ন, কি হ'ব?